লিডুৰ কয়লা খনিত অবৈধভাৱে খনন কৰিবলৈ গৈ নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ। উত্তৰ-পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত লিডুৰ ৩ বছৰে উৎপাদন বন্ধ হৈ থকা তিৰাপ কলিয়ৰীত অবৈধভাৱে কয়লা খনন কৰিবলৈ গৈ নিৰুদ্দিষ্ট হোৱা প্ৰাঞ্জল মৰাণৰ অৱশেষত মৃতদেহ উদ্ধাৰ। আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ নিৰ্দেশত আৰক্ষীয়ে চলাইছিল অভিযান। শুক্ৰবাৰে তিৰাপ কলিয়ৰীৰ পৰিত্যক্ত কয়লা খনিত যিটো ঠাইত প্ৰাঞ্জলৰ মৃতদেহ থকা বুলি সন্দেহ কৰা হৈছে, উক্ত স্থানত কল ইণ্ডিয়াৰ বিষয়াৰ সৈতে আই.জি.পি. জিত মল দলে উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে উক্ত কয়লা খনিত অবৈধভাৱে কয়লা খননত জড়িত আৰু মৃতদেহ পুতি ৰখা কাৰ্যত জড়িত ১৭জনক গ্ৰেপ্তাৰ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। অন্যহাতে লিডু আৰক্ষী চকীত প্ৰাঞ্জলৰ পত্নী উপস্থিত হোৱাৰ পাছতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। স্বামীৰ মৃতদেহ চিনাক্ত কৰি কান্দোনত ভাগি পৰে পত্নী উৰ্বশী। বিজেপিৰ পৰা গোটেই চেনেলৰ লগত তুমি যুঁজখন দি আছিলা আচলতে, আজি সেই মৰা মৃতদেহটো উদ্ধাৰ হৈছে, কি ক'বা? দীঘলীয়া যুঁজ প্ৰায় ৩০ জানুৱাৰীৰ পৰা যুঁজি আছোঁ। অলপ পূৰণ হৈছে আৰু বহুত বাকী আছে, যুঁজ ডেৰ বাকী আছে। তেওঁলোকে এতিয়ালৈকে বিগণেশক এৰেষ্ট কৰিব পৰা নাই, এইটো আটাইতকৈ নিৰ্লজ্জ কথা। ভলি জোৱাই হেৰুৱাইছোঁ, মৃতদেহ চাইছোঁ, চাব পৰা নাই, দূৰত আছোঁ, কান্দিছোঁ, কিন্তু নাপাৰিব যে ভাগি পৰিছোঁ। যুঁজ হ'ব, শক্তিশালী যুঁজ হ'ব। ধন্যবাদ DGP মহোদয় আৰু IGP ছাৰক ধন্যবাদ জনাইছোঁ। তেওঁলোকে যেনেধৰণে কথা দিছে, আজি ৭ তাৰিখ, আজি তেওঁলোকে মৃতদেহক খবৰ দিছে আৰু সেইমতে আমাক ওলাই দিছে। কিন্তু বাকী দুটা আমি লোৱা পৰ্যন্ত এই যুঁজ চলিব আৰু আমি স্পষ্টকৈ কৈছোঁ যে আমি এই মুহূৰ্তৰ পৰাই যুঁজ হ'ব। তেওঁলোকে যদি বিগণেশক এৰেষ্ট নকৰে, তেওঁলোকে ভাবিছে যে মৃতদেহ ইয়াৰ পৰা যদি লৈ যাম বুলি ভাবিছে, এই মুহূৰ্তত আচল সংগ্ৰামখন হ'ব। এতিয়াহে আচল সংগ্ৰামখন ট্ৰেকত আহিব আৰু মৃতদেহ নি যদি ভাবিছে আমি মনে মনে পুতি ৰাখিম, তেওঁলোকে মূৰ্খ স্বৰ্গত বাস কৰিছে। আচল যুঁজ হ'ব। বিগণেশক এৰেষ্ট কৰি দেখাব লাগে। তেওঁলোকে অন্ততঃ এইখিনি আমি চাবৰ কাৰণে ৰৈ আছোঁ। এই কণমানিটো কি হ'ব? ৩ বছৰ ২১ দিনৰ কণমানিটোৰ কি হ'ব? ইয়াৰ উত্তৰ কোনে দিব? তেওঁৰ পৰিবাৰৰ কি অৱস্থা কি? ঘৰখনত কেৱল মাত্ৰ পৰিবাৰত ৩টা মানুহ, বইনাই, ভনীজনী আৰু এই ভাগিনটো কলমানিটো মৌচম। ইহঁতৰ অৱস্থা কি হ'ব এতিয়া? এই দুটাৰ এই কথা বতৰাবিলাক মানৱীয় দৃষ্টিভংগীয়ে চাব লাগে আৰু আজিৰ দিনটোতে তেওঁলোকে উত্তৰ দিব লাগে। তেওঁলোকে যদি ভাবিছে যে ইয়াৰ পৰা আমি মৃতদেহ নি মনে মনে পুতি ৰাখিম, এইটো তেওঁলোকে মূৰ্খ স্বৰ্গত বাস কৰিছে। ইয়াৰ পিছত শক্তিশালীভাৱে ইয়াতে যুঁজ হ'ব। আপোনালোকে দেখিব কি হ'বলৈ গৈ আছে। স্পষ্টভাৱে ঘোষণা কৰিছোঁ, তেওঁলোকে উত্তৰ নিদিয়া পৰ্যন্ত হ'ব, যুঁজ হ'ব। তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগিব, এই কথাটো স্পষ্ট। কি ক'বা? আজি আপোনাৰ স্বামী আজি মৃত্যুৰ খবৰ পোৱা গৈছে আচলতে। মই প্ৰথমতে DGP ছাৰ আৰু IGP ছাৰক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ সকলো সংবাদ মাধ্যমকে মই ধন্যবাদ জনাইছোঁ। মোৰ স্বামী মৃতদেহ বিচাৰত যিসকল ব্যক্তিয়ে মোক সহায় কৰি আহিছে, মই সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে দেখিছে মোৰ স্বামী মৃতদেহটো পাবৰ কাৰণে মই কিমান কষ্ট কৰি আহিছোঁ, কিমান দৌৰি মই অকলে গুৱাহাটীত গৈ আন্দোলন কৰাৰ পাছত মোৰ মৃতদেহটো পাব লগা হৈছে। পাইছোঁ আজি ইমান দিনৰ মূৰত। ব্যুৰো ৰিপৰ্ট, অসম TV।